Hello everyone, good morning. আজি দিনটো মোৰ কাৰণে বহুত বিশেষ কাৰণ আজি মোৰ জন্মদিন আৰু সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে মই ভালদৰে জীয়াই থাকিব পাৰোঁ। আৰু এতিয়া মই নামঘৰলৈ যাবলৈ ওলাইছোঁ, আঠখিলীয়া নামঘৰলৈ। ভিডিঅ'টি চাই থাকিব লাষ্টলৈকে। আজিনো কি হয় মোৰ জন্মদিন, মই কেনেকৈ পাতোঁ, ক'ত যাওঁ, চাই থাকিব ভিডিঅ'টি। আমি নামঘৰ আহি পালোহি, গৈ আছোঁ চাকি জ্বলাবলৈ। আমি শৰাই দিবলৈ গৈ আছোঁ। এয়া আমি পুখুৰী পাৰত ফটো মাৰি আছোঁ, যেনে আমাৰ মা। আমি প্ৰসাদ লৈ ল'লোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া আমি নামঘৰৰ পৰা আহি পালোহি। এজনী আমাৰ পাহি মোক হেপী বাৰ্থডে না ক, হেপী বাৰ্থডে ক, ভালকৈ ক, হেপী বাৰ্থডে, থেংক ইউ। দে মোক কিবা এটা গিফ্ট দে। পাহিক আজি মই বাৰ্থডে খাবলৈ নিদিওঁ, কেক খাবলৈ নিদিওঁ, মোক একো তেল দিয়া নাই। এয়া মই এতিয়া যাবলৈ লৈছোঁ টাউনলৈ, বাৰ্থডে বুলি এনেই টাউনলৈ এপাক ওলাই যাওঁ। নামঘৰৰ পৰা অহা সময় হ'ল, চাই থাকিব ভিডিঅ'টি, মানে ক'ত যাওঁ কি কৰোঁ। मटन करी, भेज थाली,
এতিয়া ওলাই গৈছোঁ। বেলুন ডেকৰেশ্যন কৰি আছে। টুক টুক এইফালে পাহি দৈ এয়া চব খেতি বেলুন লগাইছে। আমাৰ মাংস বনিছে, কোমোৰা কাটি আছে। এখন ভানু এখন দুধ হাঁহৰ মাংস, পোলাও, বিবাই দিছে। বাৰ্থডে পতা নাই মানে